আমি Bodoland University প্ৰথমৰ বাবে কনভকেশ্যন আমি পাতিবলৈ গৈ আছোঁ আৰু আপোনালোকে দেখিছে তাৰ কাৰণে আমি জোৰদাৰ প্ৰচেষ্টা চলাই আছোঁ আমি চেষ্টা কৰিছোঁ যাতে এই প্ৰথম এটো কনভকেশ্যন হেতু যাতে আমি খুব নিয়াৰিকে আমি যাতে সম্পন্ন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাই আছোঁ এই ক্ষেত্ৰত আমাৰ ভাইস চেঞ্চেলৰ ছাৰেও যথেষ্ট নিজে আগভাগ লৈ আছে আৰু আমাৰ যিমানবোৰ এতিয়ালৈকে কমিটি গঠন হৈছে কমিটিৰ প্ৰত্যেকজন সদস্যই তেওঁলোকৰ নিজৰ যি সাব কমিটিছ সেই সাব কমিটিছৰ দায়িত্ববিলাক কৰি আছে আৰু আমি তাৰো খতিয়ান আমি প্ৰতি সপ্তাহে আমি লৈ আছোঁ আমাৰ হাতত এতিয়া আৰু বেছি দিন নাই গতিকে কামবিলাকৰ ফিনিশিং দিবলৈ আমি এতিয়া লাহে আগবাঢ়িছোঁ আমি 29 তাৰিখৰ ভিতৰত আমাৰ যিখিনি প্ৰস্তুতি সেই প্ৰস্তুতিখিনি আমি শেষ কৰিম বুলি ভাবিছোঁ এই কনভকেশ্যন প্ৰগ্ৰামত কি থাকিব বা ক'ৰ পৰা পাৰ্টিচিপেট কৰিব কোন পাৰ্টিচিপেট কৰিব আমি এই কনভকেশ্যনত এতিয়ালৈকে আমাৰ বডোলেণ্ড ইউনিভাৰ্চিটিৰ ভিতৰত প্ৰথম কথা হ'ল পিজি পোষ্ট গ্ৰেজুৱেট যিবোৰ ডিগ্ৰীধাৰী ওলাইছে এতিয়ালৈকে ফ্ৰম দ্য ভেৰি বিগিনিং বুলি ক'লে আমি বডোলেণ্ড ইউনিভাৰ্চিটিৰ কথা ক'ম 2013ৰ পৰা যিটো আমাৰ বেটছ আৰম্ভ হৈছে তেওঁলোকে ডিগ্ৰী পাইছে 2015ত গতিকে 15ৰ যিখিনি পিছৰ অৰ্থাৎ 2019ৰ আপোনাৰ জুলাই মাহত যিসকল ওলাই গৈছে পিজিৰ ক্ষেত্ৰত তেওঁলোক আৰু PhD আৰু MPhilৰ ক্ষেত্ৰত আমি লাষ্ট এই জানুৱাৰী মাহ যিটো আছে জানুৱাৰী মাহত আমাৰ লাষ্ট ডিগ্ৰী দিয়া হৈছিলে সেইকাৰণে নটিছত সেইটো বস্তুৱে আছে গতিকে সেইখিনি আৰু আণ্ডাৰ গ্ৰেজুৱেট যিবোৰ কলেজ আছে আৰু সেই কলেজবিলাকৰ পৰা যিসকলে খুব মানে ছাকচেছফুলি আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমছবোৰ কমপ্লিট কৰিছে যাৰ কোনো ৰিপিট বা বেক এনেকুৱা নাই তেওঁলোকক আমি ইয়াতে আহ্বান জনাইছোঁ তেওঁলোকে যাতে ইয়াত পাৰ্টিচিপেট কৰিব পাৰে হয় বিশিষ্ট অতিথি হিচাপে আপোনালোকে জানে এইখন বিশ্ববিদ্যালয়ৰ চাঞ্চেলৰ তেখেত হৈছে আমাৰ সন্মানীয় অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী তেখেত আমাৰ এই ফাৰ্ষ্ট কনভকেশ্যনখন তেখেতে প্ৰিচাইড কৰিব লগত আছে আমাৰ বিশিষ্ট ব্যক্তি তেখেত হৈছে প্ৰফেচাৰ কে আগৰৱাল তেখেতো আহিব আৰু আমি আশা ৰাখিছোঁ যে এই কনভকেশ্যনে এইটো প্ৰথম কনভকেশ্যন হ'ব গতিকে এই কনভকেশ্যনৰ যিটো পৰিস্থিতি কনভকেশ্যন কেনেকুৱা হয় তাৰ যিটো এটা অভিজ্ঞতা সেইটো যাতে আমাৰ যিখিনি পাছ আউট ষ্টুডেণ্ট সেইখিনি যাতে সেই অভিজ্ঞতাটো লোৱাৰ বাবে যাতে আগ্ৰহী বা আগ্ৰহ প্ৰকাশ কৰে আৰু তেওঁলোকে যাতে ইয়াত আগভাগ লয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ I am very glad to inform to all the concerned, particularly the students community, that the Bodoland University is going to organize the first convocation from its inception after 10 years on March 3rd, 2020 from 11:30 a.m. in the morning. In this convocation, we shall be providing, issuing and conferring the degrees including PhD, MPhil, Masters, Undergraduate, B.Ed, original certificates by His Excellency, the Governor of Assam, who is also the Chancellor of the Bodoland Universities. The original certificate that will be issued in these convocations. Forest Infotech. फै नोंथांमोना जोंनि गलायाव बेयावहाय लेपटप, डेस्कटप, प्रिन्टार, स्केनार खम बेसेनावनो मोनो आरो बेयावहाय कम्पिउटार फाहामनाय जायो ইয়াতে আপোনাৰ কম্পিউটাৰ লেপটপ ডেস্কটপ প্ৰিণ্টাৰ আপোনাৰ কম্পিউটাৰৰ যদি কিবা প্ৰব্লেম হয় আপোনাৰ সলভ হ'ব
এই দোকানখনৰ যোগেদি আমাৰ ৰাইজৰ বহু সুবিধা হ'ব গুৱাহাটীলৈ যাব নালাগে আপোনালোকৰ যদি কিবা ল্যাপটপ বা কম্পিউটাৰ প্ৰব্লেম হয় প্ৰিণ্টাৰ প্ৰব্লেম হয় আপোনালোকে ইয়াতে আনক ইয়াতে আপোনালোকৰ প্ৰব্লেম সলভ হ'ব আৰু যিকোনো বস্তু আপুনি কম দামতে পাব পাৰিব Koresor Paksa Sharania Plaza Opposite UCO Bank Koresor